নমস্কাৰ পদ্ম হাজৰিকাই আপোনালোক সকলোকে এটা নতুন কথোপকথন অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি মোৰ হাতত আছে অঘৰিমানহ উপন্যাসখন। অঘৰিমানহ উপন্যাসখনৰ আগকথা লিখিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ডাঙৰীয়াই। তেখেতৰ লেখাৰ পৰা মই দুটামান শাৰী আপোনালোকৰ আগত পঢ়ি শুনাব বিচাৰিছোঁ। প্ৰথম শাৰীটো হ'ল, এখন উপন্যাস যে কঠোৰ পৰিশ্ৰম, অধ্যয়ন, চিন্তা শক্তি আৰু বিপুল কল্পনা শক্তিৰ সহায়ত এনেধৰণেও সৃষ্টি কৰিব পাৰি, সেই বিশ্বাসো অসমীয়া সাহিত্য জগতত এই উপন্যাসৰ বিস্তৃতি ও গতানুগতিকতাই প্ৰতিষ্ঠা কৰিব। দ্বিতীয় শাৰীটো মই পাঠ কৰিব লৈছোঁ, বা দ্বিতীয় শাৰীটো মই ইয়াৰ পৰা আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। এই উপন্যাসখনত অসমীয়া উপন্যাস সাহিত্যক এক নতুন বাট দেখুওৱাৰ শক্তি নিহিত আছে। আৰু শেষত আৰু এটা শাৰী মই আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ, মানুহক থমকি ৰ'বলৈ, ভাবিবলৈ বাধ্য কৰা এখন নিৰ্মম উপন্যাস। এই তিনিটা শাৰী মাত্ৰ মই দেৱচৌধুৰী ডাঙৰীয়াৰ লেখাটোৰ পৰা পঢ়ি শুনালোঁ। এইখন হৈছে অঘৰিমানহ উপন্যাস, 415 পৃষ্ঠাৰ। খুব পৰিশ্ৰমেৰে, খুব চিন্তা শক্তিৰে কল্পনাপ্ৰসূত কিছুমান চৰিত্ৰক লৈ পেলাই যুদ্ধ আৰু সন্ত্ৰাসৰ বিৰুদ্ধে মানৱতাৰ জয়গান গাই লিখা এখন উপন্যাস। আজি মোৰ লগত আছে আমাৰ সকলোৰে প্ৰিয়, সকলোৰে মৰমৰ লক্ষ্যপতি দেউৰী ডাঙৰীয়া। তেখেত এই উপন্যাসখনৰ স্ৰষ্টা, এই উপন্যাসখন তেখেতে লিখি উলিয়াইছে। আহক তেখেতৰ পৰা কিছুমান কথা এই উপন্যাসখনৰ বিষয়ে আমি জানো, আৰু এজন পাঠক হিচাপে আমি উপন্যাসখন পঢ়ি পেলাই কি পাম, আমি লেখকৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ। লক্ষ্যদা, আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আপোনাক প্ৰথমতে মই উপন্যাসখনৰ পটভূমিটোৰ বিষয়ে অকণমান ক'বলৈ অনুৰোধ জনাইছোঁ। উপন্যাসখনৰ পটভূমি বুলি ক'লে আন্তৰ্জাতিক পটভূমিৰ উপন্যাস আৰু মানৱতাবাদৰ জয়গান গোৱা হৈছে। ইয়াতে সাম্ৰাজ্যবাদ, সন্ত্ৰাসবাদ আৰু যুদ্ধৰ বিৰোধ কৰা হৈছে। ইয়াত কোনো দেশ বুলি কথা নাই, কোনো দেশৰ নাম ইয়াতে নাই বাস্তৱত, কিন্তু কাল্পনিক দেশ হিচাপে লোৱা হৈছে পশ্চিমা আৰু ইৰিকা নামৰ দুটা নাম দিয়া হৈছে। গোটেই চৰিত্ৰখিনি কাল্পনিক দেশৰ লগত জড়িত। ইয়াতে আচলতে প্ৰথম বিশ্বৰ দেশৰ বিজ্ঞানী ডক্টৰ জৰ্জ বুমকে ধৰি শুভেন্দ্ৰ বৰগোহাঁই আৰু ডক্টৰ পৱনেন্দ্ৰ বৰগোহাঁই, হয়, লগতে জেমি, ৰুবি নাগমণি, জিম, এনেকৈ চৰিত্ৰবোৰ সৃষ্টি কৰা হৈছে। আৰু চৰিত্ৰবোৰৰ পৰা, নামৰ পৰা ধৰিব পাৰি যে তেওঁলোকৰ আচলতে প্ৰকৃত দেশ কোনখন। হয় হয় হয়, পাঠক সমাজলৈ সেইটো এৰি দিলোঁ, পাঠক সমাজে পঢ়ি পেলাই নিজে গম পাবলৈ দিয়ক, আমাৰ ফালৰ পৰা নালাগে। লক্ষ্যদা, হয়, একবিংশ শতিকাৰ অসমীয়া উপন্যাস, ভালেকেইখন উপন্যাসক লৈ পেলাই বিশ্লেষণাত্মক এখন ডাঙৰ ভলিউমৰ কিতাপ, তাত কিন্তু আপোনাৰ উপন্যাসখনে স্থান পাইছে। হয়, তাৰ বিষয়ে অকণমান আমাক জনাওকচোন। হয়, এইখন গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়, এই দুখন বিশ্ববিদ্যালয়ৰ গৱেষক, গৱেষিকা, ছাত্ৰ ছাত্ৰীয়ে এই কিতাপখন সম্পাদনা কৰিছে। এয়া বৃহৎ কলেবৰ এখন কিতাপ। ইয়াত 67খন অসমীয়া উপন্যাসৰ বিষয়ে বিশ্লেষণ আগবঢ়াইছে, আৰু লগতে আমাৰ অসমীয়া উপন্যাসৰ সমালোচনাৰ পুৰোধা ব্যক্তিসকলে এই পুথিখনত তেখেতসকলৰ আলোচনা আগবঢ়াইছে। এই পুথিখনত মোৰ উপন্যাসখনৰ বিষয়ে কোৱা হৈছে, ইয়াত পাতনিত কোৱা হৈছে যে যুদ্ধ আৰু সন্ত্ৰাসক লৈ ৰচনা হোৱা অসমীয়া উপন্যাসৰ ভিতৰত লক্ষ্যপতি দেউৰীৰ অঘৰিমানহ আৰু লগতে অপৰাজিতা বৰুৱাৰ নাম কোৱা হৈছে। তেখেতৰ উপন্যাসখনৰ কথাটো কোৱা হৈছে যে এই দুখন উপন্যাস একবিংশ শতিকাৰ উল্লেখযোগ্য উপন্যাস বুলি কোৱা হৈছে। আপোনাৰ উপন্যাসখনৰ বিশ্লেষণ কোনে দাঙি ধৰিছে? মোৰ উপন্যাসখনৰ বিশ্লেষণ দাঙি ধৰিছে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যাপক
ধ্ৰুৱকুমাৰ হৰদাৰ দেৱে। তেখেতে ইয়াতে মোৰ উপন্যাসখন প্ৰায় 8 পৃষ্ঠামানৰ এই বিশ্লেষণ আগবঢ়াইছে। হয়, আপুনি অঘৰী মানুহৰ লেখক, হয়, উপন্যাসিক হিচাপে আপুনি অঘৰী মানুহখন ভাল পাবই, কিন্তু পাঠক হিচাপে হয়, আপুনি অঘৰী মানুহখন কিয় ভাল পায়? প্ৰথম কাৰণটো হৈছে ইয়াতে বিশ্বৰ মানে সাম্ৰাজ্যবাদ, যুদ্ধ, সন্ত্ৰাসবাদ আৰু বাদৰ বিৰোধ কৰা হৈছে, লগতে মানৱতাবাদৰ জয়গান গোৱা হৈছে। আৰু এটা কথা আছে ইয়াতে যে এই উপন্যাসখনত অদূৰ ভৱিষ্যতে মানৱ বিশ্বলৈ আহিব পৰা বিপদৰ আগলিজান দিয়া হৈছে। হয়, সেইটো এটা মানে ইয়াৰ উপন্যাসখনৰ প্ৰসাৰ বা ভাল পোৱাৰ এটা কাৰণ হ'ব পাৰে। দ্বিতীয় কাৰণটো হৈছে এই উপন্যাসখনত অগতানুগতিকতাৰে উপন্যাসখন আৰম্ভ কৰা হৈছে, লগতে ইয়াৰ কাহিনী, চৰিত্ৰ এইসকলে নিশ্চয় অলপ ব্যতিক্ৰমধৰ্মীতাৰে মানুহৰ পাঠক সমাজত উপস্থাপন কৰা হৈছে বুলি মই ভাবিছোঁ। মই নিজে তেনেকৈ ভাবোঁ। হয়, ছ'চিয়েল মিডিয়াতো এই উপন্যাসৰ কথাটো চৰ্চিত হৈছে। বিশেষকৈ হোজাই ডবকা কলেজৰ আব্দুল মালিক ডাঙৰীয়া, তেখেত ডবকা কলেজৰ অসমীয়াৰ প্ৰধান হয়। তেখেতেও এই উপন্যাসখনক মহাকাব্যিক উপন্যাস বুলি কোৱা হৈছে। ইয়াৰ পিছতে মই কেইটামান শাৰী আপোনাৰ উপন্যাসখনৰ পৰা আপোনাৰ আগত দাঙি ধৰি পেলাই কিছুমান কথা মই জানিব বিচাৰিম। হয়, আপোনাৰ যিটো দূৰদৰ্শী মন, যিটো মানুহক ভাল পোৱাৰ মন, এই উপন্যাসখনত আচলতে প্ৰতিফলিত হৈছে। যুদ্ধ বা সন্ত্ৰাসবাদৰ বিৰুদ্ধে বা সাম্ৰাজ্যবাদৰ বিৰুদ্ধে আপোনাৰ উপন্যাসখন ৰচিত যদিও কিছুমান কথা খুব সৰলতাৰে প্ৰকাশ কৰিছে। মই কিছুমান উদাহৰণ আপোনাক দিব বিচাৰিছোঁ সেই উপন্যাসখনৰ পৰাই। মই যলৈকে যাওঁ চকুত পৰে মাথো মানুহ, হিন্দু, বৌদ্ধ, ইছলাম বা খ্ৰীষ্টিয়ান একোকে চকুত নপৰে, এইটো এটা লাইন। ঠিক তেনেদৰে আন্ধাৰেই পোহৰৰ বৈপ্লৱিক প্ৰস্তুতি, আৰু এটা লাইন, যি নীতিৰ দ্বাৰা সমষ্টৰে উপকাৰ হয় সেয়াই ঈশ্বৰৰ নীতি। মই আচলতে আমাৰ হোজা গাঁৱলীয়া যিবিলাক মানুহ আছে, এই মানুহবিলাকৰ প্ৰতি মই বেছি আকৰ্ষিত হওঁ। তেখেতসকলৰ অভাৱ অভিযোগ, তেখেতসকলৰ জীৱনধাৰা, তেখেতসকলৰ চিন্তা চৰ্চা, তেখেতসকলৰ মানৱীয় মহৎ ভাৱনা বা তেখেতসকলৰ মাজত যি ধৰণৰ ব্যৱহাৰ, কথা বাৰ্তা, এই কথাবোৰ মই লক্ষ্য কৰোঁ আৰু তাৰ পৰা মই এই সমলবোৰ সংগ্ৰহ কৰিছোঁ বুলি ক'ব পাৰে। আচলতে এই কথাখিনি বেছিকৈ প্ৰকাশ পাইছে যেতিয়া পশ্চিমা নামৰ উন্নত দেশখনে এৰিকা নামৰ দেশখনক আক্ৰমণ কৰিছে। এৰিকাৰ যিটো সমাজ পদ্ধতি, এৰিকাৰ যিটো সৰল সোজা গাঁৱলীয়া গ্ৰাম্য ছবি, এয়া মই ইয়াতে ফুটাই তুলিবৰ কাৰণে যত্ন কৰিছিলোঁ। জোনাফ, তাৰা, হাছান, ৰাজভানু কেৰি বা এনেকুৱা ধৰণৰ যিবিলাক গাঁৱলীয়া চৰিত্ৰ ইয়াতে আছে, এই কথাখিনি মই খুব গ্ৰাম্য সৰলতাৰে ফুটাই তুলিবলৈ যত্ন কৰিছোঁ। সাম্ৰাজ্যবাদৰ বিৰুদ্ধাচৰণ কৰি পেলাই আপুনি এই উপন্যাসখনৰ পটভূমিটো পাৰ্টিকুলাৰলি কিয় বাছি ল'লে? এইটো বাছি লোৱাৰ মোৰ কিছুমান কথা আছিলে। প্ৰথম কথাটো হৈছে কি, আমাৰ এই বিশ্বত আচলতে যিমানবিলাক যুদ্ধ হৈছে সেয়া সাম্ৰাজ্যবাদৰ বাবেই হৈছে বুলি ক'ব লাগিব। বিশেষকৈ আমাৰ ৰাষ্ট্ৰৰ নায়কসকলৰ যি প্ৰভুত্ব বিস্তাৰৰ যিটো মানসিকতা, এই মানসিকতাখিনিৰ কাৰণেই আচলতে আজি বিশ্বত বৰ ডাঙৰ ডাঙৰ যুদ্ধ হৈ গৈছে। প্ৰথম বিশ্বযুদ্ধ হ'ল, দ্বিতীয় বিশ্বযুদ্ধ হৈছে, এতিয়া তৃতীয় বিশ্বযুদ্ধৰ দামামা বাজি উঠিছে। বিশ্ব মানৱৰ বা মানুহৰ প্ৰতি এটা ডাঙৰ এটা মানে আঘাত সানে মানৱতাৰ প্ৰতি। তেনেকুৱা মানে সাম্ৰাজ্যবাদী নীতিক মই আচলতে নিজে খুব ঘৃণা কৰোঁ।
বিশ্বত যদি মানুহ জীয়াই থাকিবলৈ হয় তেনেহ'লে মানৱতাবোধটো লাগিবই আৰু ইয়াতে মানৱতাৰ জয়গান গোৱা হৈছে হয় সন্ত্ৰাস যুদ্ধ সাম্ৰাজ্যবাদৰ বিপৰীতে হয় মানৱতাবাদৰ জয়গান গোৱা হৈছে ইয়াতে হয় হয় আৰু সেই জয়গান ৰূপকাত্মক মানে ভাৱে ফুটাই তুলিবলৈ যত্ন কৰা হৈছে পাঠকে ইয়াতে এটা নতুন ৰস নতুন চেতনা পাব পাৰে বুলি মই বিশ্বাস কৰোঁ লক্ষ্যদা আপোনাৰ যি সৃষ্টিকৰ্ম সেয়া আপুনি একেৰাহে চলাই যাওক আমাৰ ফালৰ পৰা শুভকামনা আছে কিতাপখন নিশ্চয় পাঠকে আদৰি ল'ব ইতিমধ্যে আদৰি লৈছে প্ৰথম সংস্কৰণ শেষ হৈছে কিন্তু সংস্কৰণতো খুব কম কপি আছে হয় কিন্তু কিতাপখন পঢ়িলে পাব পৰাকৈ ব্যৱস্থা কৰক সমাদৰ পাব পাঠক সমাজৰ মৰম পাব মোৰ ফালৰ পৰা এইখিনিকে কৈ আপোনাৰ পৰা আজি মই বিদায় মাগিছোঁ ধন্যবাদ